নমস্কাৰ বন্ধুসকল, আপোনালোকক মই স্বাগতম জনাইছোঁ। এটি বিশেষ গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকৰ ওচৰলৈ আহিছোঁ। বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰীয়ে CBSE আণ্ডাৰত বিভিন্ন বিদ্যালয়ত, কেন্দ্ৰীয় বিদ্যালয়, নৱোদয় বিদ্যালয় ইত্যাদি বিদ্যালয়সমূহ এনেধৰণৰ বিভিন্ন বিদ্যালয়ত অধ্যয়ন কৰি আছে, সেই বিদ্যালয়সমূহত তেওঁলোকৰ যিটো ক্লাছ 10 বা 12ৰ যিটো বৰ্ড এক্সাম হয় আৰু যিবিলাকৰ ক্লাছৰ শেষত যিটো ফাইনেল এক্সাম হয়, সেই এক্সামটো ইতিমধ্যে কিছুমান বিদ্যালয়ত পাতিব পৰা নাই আৰু কিছুমান বিদ্যালয়ত পাতিছে। যি বিশেষকৈ আমাৰ চৰকাৰী বিদ্যালয়সমূহত সেইটো হৈ গৈছে। সেই প্ৰচেছটো বহুতো বিদ্যালয় এক্সামসমূহ পাতিব পৰা নাই, যিটো আমাৰ মাৰ্চ মাহত পতা কথা আছিল। মাৰ্চৰ 18 তাৰিখৰ পৰা ডেটটো আপোনালোকক মই পিছত জনাম কেতিয়া পতা আছিল, যাৰ কাৰণে পষ্টপন হৈছে। কিহৰ কাৰণে পষ্টপন হৈছে হয়তো আপুনি নিশ্চয় জানে। ইয়াত আমাৰ ডক্টৰ ৰমেশ পোখৰিয়াল HRD মিনিষ্টাৰ এটা উল্লেখ কৰিছে, তেওঁৰ টুইটাৰ পেজত এটা ঘোষণা উল্লেখ কৰিছে। ইন ভিউ অফ the current situation due to COVID-19, I have advised CBSE India 29 to promote all students studying in class 1 to 8 to the next class. অৰ্থাৎ যিসকল বিদ্যালয় এক্সামসমূহ শেষৰ যিটো ফাইনেল এক্সাম, সেই ফাইনেল এক্সামটো পাতিব পৰা নাই COVID-19ৰ কাৰণে, যি আমাৰ লকডাউন চিটুৱেশ্যন ইণ্ডিয়াত হৈ আছে। ইয়াৰ কাৰণে যিবিলাক বিদ্যালয়ে এক্সামিনেশ্যনটো পাতিব পৰা নাই, সেই বিদ্যালয়ৰ সংক্ৰান্ততে এই অৰ্ডাৰটো দিয়া হৈছে। গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ফাইনেল এক্সামটো দিব পৰা নাই, তেওঁলোকক অট'মেটিক নেক্সট ক্লাছত প্ৰমোশ্যন দিয়া হ'ব। অৰ্থাৎ ক্লাছ 1ৰ ষ্টুডেণ্টসকলক 2ত প্ৰমোশ্যন দিয়া হ'ব আৰু ক্লাছ 8ৰ বিলাকক 9ত প্ৰমোশ্যন দিয়া হ'ব। গতিকে ক্লাছ 1ৰ পৰা ক্লাছ 8লৈকে যিবিলাক ষ্টুডেণ্ট অধ্যয়ন কৰি আছে আৰু তেওঁলোকৰ শেষৰ এক্সামটো দিব পৰা নাই COVID-19ৰ কাৰণে, যি লকডাউনৰ কাৰণে দিব পৰা নাই, তেওঁলোকক অট'মেটিক নেক্সট ক্লাছত প্ৰমোশ্যন দিয়াৰ কাৰণে এইটো অৰ্ডাৰ ৰিলিজ কৰিছে। গতিকে এই সংক্ৰান্তত যিখন প্ৰেছ বিবৃতি প্ৰকাশ কৰিছিল, সেইখন আপোনালোকক মই দেখুৱাই আছোঁ। এইখন হৈছে চেণ্ট্ৰেল বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যন CBSE পৰা প্ৰকাশ কৰা এইখন হৈছে নটিফিকেশ্যন বিবৃতি 1 এপ্ৰিল 2020 চনত। ইয়াত এপ্ৰিল মাহৰ 1 তাৰিখে ইয়াত প্ৰকাশ কৰিছে। বৰ্ড এক্সাম আমাৰ পতা কথা আছিল ইয়াত 18 মাৰ্চত board exam pota asil. CBSE has postponed all the board exam that were to be held between 19 March to 31 March. It was informed in the board press release that 18/03/20 that date sheet for the rescheduled board examination shall be communicated by the board through its website and press release after reassessment of the situation. গতিকে যি আমাৰ COVID-19ৰ কাৰণে আমাৰ লকডাউন চিটুৱেশ্যন চলি আছে, তাৰ কাৰণে আমাৰ মাৰ্চ মাহত হ'বলগীয়া যিটো বৰ্ড এক্সাম CBSE আণ্ডাৰত যিবিলাক বিদ্যালয় আছে, সেই বৰ্ড এক্সামটো পষ্টপন কৰা হৈছে আৰু এতিয়ালৈকে কোনো ডেট তেওঁলোকে দিব পৰা নাই। কেনেকুৱা চিটুৱেশ্যন হৈ আছে বৰ্তমান, তেওঁলোকে ফাইনেল ডেট এটা দিব পৰা নাই। যিহেতু 10ৰ বৰ্ড এক্সামটো কেতিয়া হ'ব তেওঁলোকে এতিয়াও ডেট ৰিলিজ কৰা নাই। গতিকে এই সম্পৰ্কত যিসকল ষ্টুডেণ্ট ক্লাছ 1 to 8লৈকে অধ্যয়ন কৰি আছিল, যিসকল ষ্টুডেণ্ট ক্লাছ 1ৰ পৰা 8লৈকে ষ্টাডি কৰি আছে, তেওঁলোকক ডাইৰেক্টলি প্ৰমোট কৰা হ'ব বুলি ইয়াত উল্লেখ কৰিছে। ইয়াত 1 নম্বৰত উল্লেখ কৰিছে ফৰ ক্লাছ 1 to 8 all students studying in class 1 to 8 may be promoted to the next class grade. This advisory is being issued to consultation with NCERT. গতিকে NCERTৰ সৈতে কনচাল্ট কৰি আদেশটো দিছে। গতিকে যিসকল ষ্টুডেণ্ট 1ৰ পৰা যিসকল ষ্টুডেণ্ট পঢ়ি আছে, তেওঁলোকক অট'মেটিক নেক্সট ক্লাছত প্ৰমোশ্যন দিয়া হ'ব। আৰু যিটো বৰ্ড এক্সামটো কেতিয়া হ'ব, সেয়াত এটা স্পেচিফিক ডেট দিব পৰা নাই, কিন্তু ইয়াত কোনকেইটা ছাবজেক্টৰ ওপৰত তেওঁলোকে এক্সাম পাতিব সেই সম্পৰ্কে এটা জাননী প্ৰকাশ কৰিছে। যিসকল শিক্ষাৰ্থীয়ে CBSE আণ্ডাৰত পঢ়ি আছে আৰু যিসকল শিক্ষাৰ্থী 9 আৰু 11 ক্লাছত পঢ়ি আছে 2019 আৰু 20 বৰ্ষৰ, তেওঁলোকক বহুতো বিদ্যালয় প্ৰমোশ্যন এক্সামিনেশ্যন দিছে, ইভেলুৱেশ্যন হৈ গৈছে আৰু প্ৰমোশ্যনো তেওঁলোকৰ হৈ গৈছে। কিন্তু আৰু ইয়াত উল্লেখ কৰিছে একাডেমিক ছিজন there are several schools that have not been able to do so. আৰু এই সংক্ৰান্তত আৰু বহুতো বিদ্যালয় কিন্তু এক্সামিনেশ্যন, ইভেলুৱেশ্যন আৰু প্ৰমোশ্যন কাৰ্য সম্পন্ন কৰিব পৰা নাই। This includes among other কেন্দ্ৰীয় বিদ্যালয়, নৱোদয় বিদ্যালয়, state UT, government school, private school located in India and abroad. All such schools are advised to promote students of grade 9 and 11 to the next grade on the basis of the all school based assessment including project work. গতিকে যিসকল বিদ্যালয়সমূহৰ নাম উল্লেখ কৰিছে কেন্দ্ৰীয় বিদ্যালয়, নৱোদয় বিদ্যালয়, ষ্টেট
আৰু ইউনিয়ন টেৰিটৰি কাউন্সিলৰ যিবিলাক বিদ্যালয় আছে প্ৰাইভেট স্কুল যিবিলাক বিদ্যালয় তেওঁলোকৰ বোৰ্ড এক্সামটো পাতিব পৰা নাই যিহেতু মাৰ্চ মাহত পতা কথা আছিল যিবিলাক বিদ্যালয় বোৰ্ড এক্সামটো পাতিব পৰা নাই তেওঁলোকক ক্লাছ 1 ৰ পৰা 8 লৈকে প্ৰমোট কৰিব দিছে অটোমেটিক আৰু ক্লাছ 9 ত যিসকল বিদ্যালয় পঢ়ি আছে আৰু 11 ত যিসকল শিক্ষাৰ্থী পঢ়ি আছে তেওঁলোকৰ ওভাৰঅল আগতে যিবিলাক এক্সাম দিছিল ইনক্লুডিং ইয়াত দিছে প্ৰজেক্ট সকলোবিলাকৰ সাবজেক্টৰ ওপৰত ইভালুৱেশ্যন কৰি আগতে যিবিলাক এক্সাম হৈ গৈছে অলৰেডি সেই ওভাৰঅল সাবজেক্ট ইভালুৱেট কৰি ছাত্ৰ ছাত্ৰীসকলক নেক্সট ক্লাছত প্ৰমোট দিব ইয়াৰ কাৰণে ইয়াত এটা অৰ্ডাৰ ৰিলিজ কৰিছে